তলৰ কোনটো জীৱই নিজৰ পোৱালি খায় আপোনাৰ অপচন আছে এ সাপ বি কেংগাৰু সি শহাপহু ডি ভেকুলী আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ সাপ কোৱেশ্চন নম্বৰ 2 ভাৰতৰ কোনখন ৰাজ্যত নিগনিৰ মন্দিৰ আছে আপোনাৰ অপচন আছে অপচন এ কেৰেলা বি গুজৰাট সি উৰিষ্যা ডি ৰাজস্থান আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰাজস্থান কোৱেশ্চন নম্বৰ 3 পৃথিৱীৰ প্ৰথম ফল কোনটো আপোনাৰ অপচন আছে আম ডিমৰু অমিতা কল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ডিমৰু কোৱেশ্চন নম্বৰ 4 পৃথিৱীৰ কোনখন দেশত প্ৰথমে হীৰা পোৱা গৈছিল অপচন এ জাপান বি নেপাল সি ভাৰত ডি আমেৰিকা আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ভাৰত কুৱেশ্যন নম্বৰ 5 বিশ্বৰ কোনখন দেশে আয়ুৰ্বেদিক বনৌষধি বিচাৰি উলিয়াইছিল আপোনাৰ অপচন আছে এ ভাৰত বি জাপান সি চীন ডি আমেৰিকা আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ভাৰত কুৱেশ্যন নম্বৰ 6 ভাৰতৰ সৰ্ববৃহৎ নিমখ উৎপাদন কৰা ৰাজ্যখন হৈছে আপোনাৰ অপচন আছে এ গুজৰাট বি অসম সি কেৰেলা ডি মহাৰাষ্ট্ৰ আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ গুজৰাট তেন্তে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি এনে ধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰক ধন্যবাদ